নমস্কাৰ সকলোলৈকে এনালজি টেষ্টৰ ওপৰত পুনৰ এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আশা কৰিছোঁ আপোনালোকে আগৰ ভিডিঅ' দুটা চাই ভাল পাইছে। এতিয়া আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো লৈছোঁ, এজ বক্সিং ইজ টু ৰিং, টেনিছ ইজ টু, তেনেহ'লে কি হ'ব? অপশ্যন দিয়া আছে পুল, কৰ্ট, এৰেনা, গ্ৰাউণ্ড। শুদ্ধ অপশ্যনটো কমেণ্টত জনাব। 2 নম্বৰ প্ৰশ্নটো লৈছোঁ, এজ পেন ইজ ৰিলেটেড টু ইংক, নিডল ইজ ৰিলেটেড টু, অপশ্যন দিয়া আছে থ্ৰিড, ক্লথ, ষ্টিচিং, আৰ্ট। আপোনালোকে 4টা অপশ্যনৰ পৰা শুদ্ধ অপশ্যনটো বাছি উলিয়াব লাগে। ইয়াত হ'ব শুদ্ধ অপশ্যনটো থ্ৰেড। পেন যদি ইংকৰ লগত ৰিলেটেড হয় তেনেহ'লে নিডলটো ৰিলেটেড হ'ব থ্ৰেডৰ লগত। আপোনালোকে পৰীক্ষাত অহাৰ লগে লগে প্ৰশ্নটো ভালকৈ পঢ়ি মেলি আনচাৰটো দিবলৈ চেষ্টা কৰিব, তেতিয়া আপোনালোকৰ শুদ্ধ অপশ্যনটো ক্লিক হ'ব। 3 নম্বৰটো হৈছে চেফ যদি কিটচেন হয় তেনেহ'লে চাইণ্টিষ্ট কুৱেশ্যন মাৰ্ক। ইয়াত দিয়া আছে মেডিচিন, ফাৰ্মাচী, লেবৰেটৰী আৰু কেমিষ্ট। ইয়াত যদি আমি চাবলৈ যাওঁ তেনেহ'লে কিটচেনৰ লগত যদি চেফ হয়, চাইণ্টিষ্টৰ লগত লেবৰেটৰী, অপশ্যনটো মিলিব। 4 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। ইয়াত দিয়া আছে ড্ৰামা যদি ডাইৰেক্টৰ হয় তেনেহ'লে মেগাজিনৰ লগত কুৱেশ্যন মাৰ্ক। অপশ্যন দিয়া আছে ৰিডাৰ, এডিটৰ, ষ্টৰী আৰু প্ৰিণ্টাৰ। আমি যিহেতু জানো ড্ৰামাৰ লগত ডাইৰেক্টৰ হ'লে মেগাজিনৰ লগত এডিটৰ এজনৰ প্ৰয়োজন হয়, কাৰণ এখন মেগাজিন এডিটৰ অবিহনে কেতিয়াও সম্পাদন হ'ব নোৱাৰে। 5 নম্বৰ প্ৰশ্নটোত আছে বি হাইভ, তেনেহ'লে ৰেড কুৱেশ্যন মাৰ্ক। অপশ্যন দিয়া আছে ব্ৰ', নেষ্ট, হোল আৰু ষ্টেপ। আপোনালোকে অপশ্যনকেইটা চাই ল'ব ভালদৰে আৰু কুৱেশ্যনটো মনোযোগ দি পঢ়ি ল'ব প্ৰথমতে। 5 নম্বৰ প্ৰশ্নটো উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি ষ্টেপ। ৰেডটো ষ্টেপটো ৱৰ্ডটোৰ লগত মিলিব। এতিয়া আমি 6 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 6 নম্বৰ প্ৰশ্নটো দিয়া আছে ফ্ৰুইট, বানানা, ঠিক তেনেদৰে মামল কুৱেশ্যন মাৰ্ক। অপশ্যন দিয়া আছে ফিছ, কেট, স্নেক আৰু কাউ। এতিয়া আমি বাছি উলিয়াব লাগে এই 4টা অপশ্যনৰ ভিতৰত কোনটো অপশ্যন মামলটোৰ লগত মিলিব। যিহেতু বানানা ফ্ৰুইটছ হয়, ঠিক তেনেদৰে কাউ হৈছে মামল, কাউটো মামল লগত মিলিব। 7 নম্বৰটো দিয়া আছে ৱেট যদি কিলোগ্ৰামছ তেনেহ'লে পাৱাৰ লগত কুৱেশ্যন মাৰ্ক কি হ'ব? অপশ্যন দিয়া আছে গ্ৰীণ, কাৰেণ্ট, এম্পায়াৰ আৰু জুল। ইয়াত যদি আমি চাবলৈ যাওঁ কিলোগ্ৰামৰ লগত ৱেট মিলিলে তেনেহ'লে পাৱাৰ ৱৰ্ডটোৰ লগত মিলিব এম্পায়াৰ ৱৰ্ডটো, কাৰণ আমি সকলোৱে জানো এম্পায়াৰটো SI ইউনিট হৈছে পাৱাৰ। এতিয়া 8 নম্বৰ প্ৰশ্নটো দিয়া আছে আইৰণ যদি কপাৰ হ'ব পাৰে তেনেহ'লে জিংকৰ লগত কোনটো ৱৰ্ড মিলিব? অপশ্যন আছে কাৰ্বন, নিকেল, কেৰামিক, মাৰ্কুৰী। এতিয়া আমি অপশ্যনকেইটা চাই লৈ পালোঁ। অপশ্যন বিটো জিংক ৱৰ্ডটোৰ লগত মিলিব। আপোনালোকে এইটো চোৱাৰ লগে লগে প্ৰায় পাৰিব বুলি আমি জানোৱেই। 9 নম্বৰটো দিয়া আছে এম্পায়াৰ যদি পাৱাৰ তেনেহ'লে জুল কুৱেশ্যন মাৰ্ক। ইয়াত যদি অপশ্যন চাবলৈ যাওঁ এক্সে, এমেটাৰ, ৱেট আৰু এনাৰ্জি। শুদ্ধ অপশ্যনটো হ'ব জুল, জুলৰ লগত এনাৰ্জি ৱৰ্ডটো মিলিব। 10 নম্বৰত আছে ডিলিচিয়াছ, টেষ্টি, তেনেহ'লে মেলোডিয়াছ কুৱেশ্যন মাৰ্ক। অপশ্যন দিয়া আছে ভইচ, স্পীক, মিউজিক আৰু হাইনেছ। আমি জানো যে ডিলিচিয়াছ মানে হৈছে খাদ্যটো ভাল হৈছে বা টেষ্টি হৈছে, সেইটোৰ লগত মিলিছে, তেনেহ'লে মেলোডিয়াছ ৱৰ্ডটোৰ লগত মিলিব। অপশ্যন নম্বৰ কোনটো হ'ব আপোনালোকে এতিয়া ভিডিঅ'টো চাই থাকোঁতেই আমাক কমেণ্টত জনাওক, আমি উত্তৰটো কৈ দিম। মেলোডিয়াছ ৱৰ্ডটোৰ লগত মিলিব অপশ্যন নম্বৰ এ ভইচ ৱৰ্ডটো মিলিব। ভইচটো সুন্দৰ হ'লে মেলোডিয়াছ বুলি কোৱা হয়। এতিয়া আমি 11 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। 11 নম্বৰ প্ৰশ্নটো হৈছে পইচা যদি ৰুপি হয় তেনেহ'লে কুৱেশ্যন মাৰ্ক দিয়া আছে কিলোমিটাৰ কি হ'ব? এতিয়া অপশ্যন দিয়া আছে 4টা, মিটাৰ, হেক্ট'মিটাৰ, ডেকামিটাৰ আৰু কুইণ্টেল। এতিয়া ইয়াত অপশ্যন নম্বৰ চিটো শুদ্ধ হ'ব। কিলোমিটাৰ পোৱা আগতে ডেকামিটাৰটো পোৱা যায়।
আজি এনালজি টেষ্টৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকে কেনে পাইছে আমাক জনাব ভিডিঅ'সমূহ চাই, আৰু যদি ভাল পাইছে তেনেহ'লে আমাক কমেণ্টত সঁহাৰি ৰূপে জনাব বুলি আশা কৰিলোঁ। আৰু প্ৰথমৰ প্ৰশ্নটো উত্তৰটো দিবলৈ চেষ্টা কৰিব সকলোৱে, কাৰণ এনালজি টেষ্টৰ ওপৰত বিভিন্ন ধৰণৰ প্ৰশ্ন আহি থকা দেখা গৈছে। আপোনালোকে এনালজি টেষ্টৰ ওপৰত সম্পূৰ্ণৰূপে চকু ৰাখক আৰু নম্বৰটো যাবলৈ নিদিব। ধন্যবাদ।